মই আজি এনেকুৱা জেগালৈ আহিছোঁ, আপোনালোকক কি সুন্দৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিম। মোৰ হেমন্ত মিলি ব্লগছলৈ আপোনালোকক সকলোকে ৱেলকাম জনাইছোঁ। মই আজি অৰুণাচলৰ মানে ৰায়ং নদী আপোনালোকে মোৰ চেনেলটো হেমন্ত মিলি ব্লগছ বুলি আছে, ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে মোৰ চেনেলটো শেষলৈকে চাই দিব। এতিয়া পলম নকৰোঁ, আপোনালোকক কি দেখিলোঁ, কি দেখাম, চাই থাকিব। হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন মাগৰা উলাহত মই আপোন পাহৰা তোমাকে দেখিলে নজনাকে কাষৰলৈ আহিলে জাগৰো মনলৈ কয় কথা তুমি বিনে মই তুমি বিনে মই আধৰুৱা জাগৰো মনলৈ কয় কথা তুমি বিনে মই আধৰুৱা জাগৰো মনলৈ কয় কথা তুমি বিনে মই আধৰুৱা এয়া পাহাৰীয়া মানুহৰ নামঘৰ। ইয়াত মেল মিটিং হয় এইখন ঘৰতে। চব পাহাৰীয়া ঘৰ। মই আহিছোঁ, আপোনালোকে চাওক, চব পাহাৰীয়া ঘৰ। এয়া পাহাৰীয়া গছৰ পাত। এই গাঁওখনৰ পিছফালে ইমান ধুনীয়া পাহাৰ আছে, মুঠতে নকওঁ আৰু। সেই পাহাৰৰ পৰা ওলাই আহিলোঁ, আপোনালোকক মই পাহাৰ বগোৱা দেখাবলৈ চেষ্টা কৰিম, যদি বগাব পাৰোঁ। নোৱাৰিলেতো দেখাব নোৱাৰিম। ভিডিঅ'টো শেষলৈকে চাই দিব যিমান পাৰে। এইখন কয় খাম। এয়া অৰেঞ্জৰ গছ, অৰুণাচল অৰেঞ্জ, চব অৰেঞ্জ গছ হয়। কমলা গছ। এই ইমান ধুনীয়াকৈ পাহাৰৰ ওপৰত চব কমলা গছ এইবিলাক। মই আপোনাক বস্তুটো ধুনীয়াকৈ দেখাই দিছোঁ। এইবিলাক চব অৰুণাচলত কমলা গছ হয়। এইবিলাক কমলা গছ, কি ধুনীয়াকৈ পাহাৰত কমলা গছবিলাক ৰুই দিছে চব। এই ওপৰলৈকে চব কমলা গছ এইবিলাক। ঢেকীয়া, ঔটেঙা, এই জাবৰ চব্জি। এইটো অসমীয়াত ঔটেঙা, বড়োত থাইগেট। হা থাইগিৰ, এইটো থাইগিৰ। অসমীয়াত ঔটেঙা, সৰু মাছৰ ঝোল, ঔটেঙা খাব আপোনালোকে, কি টেষ্টি পাব। সেইপিনে ঢেকীয়া,
ঔটেঙা গছ ইমান ধুনীয়া, ইমান ডাঙৰ ডাঙৰ, এজোপা দুজোপা তিনিজোপা। এইপিনে নদী, এইপিনে পাহাৰ।